ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ প্ৰায় ৬৩ বছৰ পিছতো দুৰ্গম আৰু অনুন্নত হৈ আছিল জনীয়া সমষ্টি। যাতায়াতৰ ক্ষেত্ৰত জৰাজীৰ্ণ বাটপথ আৰু টুলুঙা নাৱেই আছিল একমাত্ৰ ভৰসা। কিন্তু জনীয়া সমষ্টিৰ বলিষ্ঠ কণ্ঠ মানৱ দৰদী নেতা ডক্টৰ হাফিজ ৰফিকুল ইছলামে ২০১১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই আৰম্ভ হৈছিল উন্নয়নৰ ধাৰা। বেকী নদীৰ ওপৰত যদিও এখন পকী দলং নিৰ্মাণ কৰা হৈছিল, কিন্তু ৰাস্তা নথকাৰ বাবে দলংখন নদীৰ মাজত ওলমি আছিল। ফলত সমষ্টিখন বেকী নদীৰ পূব আৰু পশ্চিম পাৰ হিচাপে বিভক্ত হৈ আছিল। পিছত ৰাইজৰ সুবিধাৰ বাবে ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ কাৰ্যকালতে নিৰ্মাণ কৰা হৈছে বৰপেটাৰ পৰা জনীয়া সমষ্টিৰ ওপৰেৰে অভয়পুৰীলৈ যোৱা দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথ। এই অঞ্চলে আমরা যেটা করার কম যারা পার হয়েছি আজকে রাস্তাঘাট আসাল্লা আজকে হাফিজ রফিকুল আজকে এই মেহনতের জোরে এর পাকা রাস্তা হাই রোড করে দিছে। এই গুদারঘাট পার হয়েছি আমরা দিয়া বরপাড়া যাইতে চাইছি 2 ঘন্টা বই থাকুন লাগছে গুদারঘাটে। এই পথে বৃহত্তৰ জনীয়া সমষ্টিৰ লগতে অন্যান্য অঞ্চলৰ ৰাইজৰ বৃহৎ উপকাৰ সাধন কৰিছে। তদুপৰি সমষ্টিখনৰ বিভিন্ন চুকে কোণে নিৰ্মাণ কৰা হৈছে অসংখ্য পকী ৰাস্তা আৰু পকী দলং। সমষ্টিখনৰ সৌপুৰ, আমগুৰি, খাৰবাল্লি, বলাইপাথাৰ, কাউৰজাহী, বৰডাংগা, গুইলেজা আদি অঞ্চলত বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি শ শ ৰাইজৰ ঘৰ দুৱাৰ উচন কৰিছিল যদিও জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ প্ৰচেষ্টাত সৌপুৰ কৰাৰকুৰৰ পৰা আমগুৰি হৈ বৰডাংগালৈ বেকী নদীৰ পাৰে পাৰে 400 কোটি টকীয়া বিশ্ব বেংকৰ আঁচনিৰে উন্নতমানৰ জিঅ'বেগৰ কাম কৰা হৈছে। এই কাম এতিয়াও অব্যাহত আছে যদিও প্ৰায় 100 কোটি টকাৰ কাম সম্পন্ন কৰা হৈছে। কেৱল সেয়াই নহয়, অঞ্চলটোৰ নৈপৰীয়া ৰাইজে পৰ্যাপ্ত ক্ষতিপূৰণ লাভ কৰিছে। একাংশই 1 কোটি টকালৈকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে। আমার এই অঞ্চলে যেতিয়া নদীয়ে কাল রূপ ধারণ করে তেতিয়া আমি বিপদত পড়ি রফিকুল হুজুরের সারের কাছে যাও, সারের কাছে যায় আমার সমস্যাখিনির কথা কও। তৎক্ষণাৎ আহি আমার এই সরজমন তদন্ত করি ডিপার্টমেন্টকে অবগত করা আর তাৎক্ষণিকভাবে আমার কাম কাজ মানে সরকারের ফালৰ পৰা আমার এই জিঅ' বাগৰ কাম আৰম্ভ হয়। ইফালে সমষ্টিখনৰ দৰিদ্ৰ ৰাইজৰ ল'ৰা ছোৱালীৰ শৈক্ষিক বিকাশৰ কথা চিন্তা কৰি সৌপুৰ কৰাৰকুৰত প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে চৰকাৰী আদৰ্শ বিদ্যালয়। আমাদের কর্মদক্ষতা বিধায়ক এই যেটা মডেল স্কুল আমাদের জুনিয়র সমষ্টিতে এই স্কুলটা আনছে বা করছে, তার জন্য আমরা আমাদের স্যার রফিকুল স্যারকে ধন্যবাদ জানাইছি। কেৱল সেয়াই নহয়, বিগত 70 বছৰে অন্ধকাৰত ডুবি থকা খাৰবাল্লি চৰত বেকী নদীৰ মাজত পাইলিং কৰি বিদ্যুৎ সংযোগৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে। ভিতরে একটাই চর আছে যিনি আমরা কল্পনা করা পারছিলাম না, খারবাল্লির চর। নদীর উপর দিয়ে লাইনের ব্যবস্থা করে দিছে ডক্টর হাফিজ রফিকুল ইসলাম। লগতে বালাগাঁৱত স্থাপন কৰা হৈছে বিদ্যুৎ উপকেন্দ্র। ডক্টর হাফিজ রফিকুল সাহেব বালাগাঁও বিদ্যুৎ সাব স্টেশন আইনা দেওয়ার পরের থেকে আমরা যেটা সমস্যায় ভুগছি সেই সমস্যাটা আর বর্তমানে ভুগুন লাগতেছে না। এসময়ত সঘনাই কলগাছিয়া বজাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। বিধায়কগৰাকীৰ প্ৰচেষ্টাত কলগাছিয়াত অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰা হয়। সম্প্ৰতি কেইবা কোটি টকা ব্যয় সাপেক্ষে অগ্নি নিৰ্বাপক কেন্দ্ৰৰ নতুন ভৱন নিৰ্মাণৰ কাম চলি আছে। একটা সময় আসাল আগুন লাগলে কোনো গাড়ি পাওয়া যায় নাই। ডক্টর হাফিজ রফিকুল ইসলাম সাহেব যে যখন থেকে বিধায়ক হইল তখন তার তত্ত্বাবধানে হয়তো যখন এই ফায়ার স্টেশন কলগাছিতে আসলো আর এই গাড়ি গেলে কিছু না কিছু হইলেও আমাকে সহায় হয়েছে। তেখেতৰ কাৰ্যকালতে কলগাছিয়াত বৰপেটা অসামৰিক চিকিৎসালয়ৰ দুমহলীয়া ভৱন নিৰ্মাণ কৰি চিকিৎসালয়খন কাৰ্যক্ষম কৰি তোলা হৈছিল। 2011 চনত আমাৰ ডক্টৰ হাফিজ ৰফিকুল MLA হোৱাৰ পিছত তৰুণ গগৈ চাবক কৈ পেলাই কলগাছিয়া চিভিল হস্পিটেল শুভ উদ্বোধনী কৰে আৰু আমাৰ পশ্চিম বৰপেটা নামনি অসমৰ বহুত ডাঙৰ এটা কাম হৈছে। তাৰ কাৰণে ডক্টৰ হাফিজ ৰফিকুল ছাৰক আমি ধন্যবাদ জনালোঁ। সম্প্ৰতি 200খন বিচনাযুক্ত চিকিৎসালয়খনত বিভিন্ন জটিল ৰোগৰ অস্ত্ৰোপচাৰ কৰা হয়। একেদৰে গুনিয়ালগুৰিত 7 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন। হাফিজ রফিকুল
আমাৰ এইটো গুণিয়ালগুৰি স্কুলখনৰ যেখন কাম কৰিছে খুব ভাল কৰিছে। লগতে সমষ্টিখনৰ অধিকাংশ বিদ্যালয়ৰ উন্নত শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰাৰ লগতে নিৰ্মাণ কৰা হৈছে RCC বিল্ডিং। আমাৰ বালিকুৰি আঞ্চলিক হাইস্কুল 2013 চনত প্ৰভিন্সিয়েলাইজড হৈছিল, যিটো নেকি জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাব তেখেতে বিধানসভাত বলিষ্ঠভাৱে উত্থাপন কৰিছিল, যাৰ কাৰণে চৰকাৰে সেই সময়ত আমাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিছে। তাৰ লগতে মোৰ পিছফালে যিটো বিল্ডিং দেখিবলৈ পাইছে, বিল্ডিংটো আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবক তেখেতক আমি বিদ্যালয়ৰ ফালৰ পৰা আমি এটা অনুৰোধ জনাইছিলোঁ যে ছাৰ, আমাৰ বিদ্যালয়ত বহুত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে আপাতত শ্ৰেণীকোঠাৰ বহুত অভাৱ আছে, যাৰ কাৰণে ছাৰে সেই প্ৰয়োজন অনুভৱ কৰি আমাৰ কথাত সঁহাৰি জনাই বিদ্যালয়ত ছাৰে 3টাকৈ ইতিমধ্যে বিল্ডিং ছাৰে নিৰ্মাণ কৰি দিছে। গতিকে আমি চেগতে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ফালৰ পৰা আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও সমষ্টিখনত 25 লাখ টকীয়া প্ৰায় 60টাৰো অধিক আদৰ্শ অংগনবাদী কেন্দ্ৰ আৰু 52 লাখ টকীয়া প্ৰায় 20টাকৈ আদৰ্শ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। আমাক পাগলা বাজার এই অঞ্চলের রাইজের একটা ডিমান্ড আছে যে আমাকে এই অঞ্চলের বহুত আপনার গর্ভবতী মহিলারা এই কলগাছি বা অন্য অঞ্চলে যাইয়া যেমনকে গর্ভবতী মহিলাকে খুব অসুবিধা হয়, রাস্তায় কত কত মারা যায়। যাই হোক, যার জন্য আমরা হাফিজুর রফিকুল স্যার উনিরে আমরা ডিমান্ড করছি যে আমাকে এই অঞ্চলে একটা দেওয়া লাগে, একটা হসপিটাল দেওয়া লাগে। আমাদের কথায় সহারে জানিয়া সাব সেন্টারটা মডেলাইজ করে হসপিটালটা করে দিছে। উল্লেখযোগ্য যে জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কেৱল উন্নয়নৰ কামত ক্ষান্ত নাথাকি সংখ্যালঘুৰ দুখ দুৰ্দশাৰ সময়ত এগৰাকী মানৱ দৰদী নেতা হিচাপে কাষত থিয় দিছিল। স্বৈৰাচাৰী চৰকাৰৰ যিটো চৰিত্ৰ সেইটো উদঙাবলৈ আমি গৈ আছো। মানুহ হত্যা হৈ আছে, তাতে শেল্টাৰ পোৱা নাই, ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা নাই। আজি 2জন মানুহ হত্যা হ'ল ইতিমধ্যে। কচুতলি, পাইকান আদি বিভিন্ন অঞ্চলত অসম চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বাঘৰ দৰে গৰজি উঠি আৰক্ষীৰ বাধাক নেওচি ৰাইজৰ কাষত থিয় দিছিল ডক্টৰ হাফিজ ৰফিকুল ইছলামে। কেৱল বাহিৰেই নহয়, বিধানসভাৰ ভিতৰতো সমষ্টিৰ উন্নয়ন আৰু সংখ্যালঘুৰ অধিকাৰৰ হকে মাত মাতি আহিছে। মোৰ দাবী হ'ল বৰপেটা বিশ্ববিদ্যালয় ঘোষণা হ'ব লাগে এতিয়া। মোৰ যিটো সোৱাপুৰ কৰাৰ কুমৰ স্কুল, ধুনীয়া বিল্ডিং, 30 কোটি টকা আটক ধুনীয়া, 3 বছৰ হ'ল কমপ্লিট হৈ গৈছে। অসমত প্ৰায় 17-18টা আছে। এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ। আমি অনুৰোধ কৰিছোঁ চৰকাৰক যে এই ৱকফৰ প্ৰপাৰ্টি যিখিনি ৱক কৰা হৈছে ফৰ দ্য চেক অফ কমিউনিটি, এই মাটিখিনি ইভেক্ট কৰি এইখিনি যদি কমিউনিটি কজত মাননীয় অধ্যক্ষ মহোদয় ইউজ কৰা যায়। এইদৰে সমষ্টি উন্নয়নৰ লগতে সদায় সমষ্টিবাসীৰ কাষত থিয় দিয়া মানৱ দৰদী নেতা ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ কৰ্মদক্ষতাই ৰাইজৰ মাজত চিৰদিনলৈ এক অনন্য চানেকি হৈ ৰ'ব।